গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মোৰ লগৰ চানিহঁতৰ ঘৰত মানে তাত সত্যনাৰায়ণ পূজা পাতিছে, তাকে সিহঁতৰ ঘৰলৈ আহিছোঁ। তাকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাই থাকিব, কি দেখুৱাওঁ। এতিয়া সিহঁতে চাহ দিলে, চাহ খাবলৈ ওলাইছিলোঁ। ভিডিঅ'টো মানে আমাৰ ঘৰত কৰা নহ'লে, মই তাৰপৰা সিহঁতৰ ঘৰতে আহি পেলাই মানে ক'লোঁ। চাহ দিলেহি, আহি চাহ খাই আছোঁ এতিয়া। আৰু ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাই থাকিব, বাকীখিনি দেখুৱাই থাকিম। আপোনালোকে আহিলে? বোলে লুকাইছে দেখোন। সত্যনাৰায়ণ পূজা খাবলৈ আহিছে। ৰাইজ এইফালেও আহিছে, এইফালেও বহি আছে। এতিয়া এটা দুটাকৈ আহি আছে আৰু সকলো আহি গ'ল দেখিছে। আৰু দেউৰীয়ে মানে পূজাভাগ আগবঢ়াই লৈ গৈছে লাহে লাহে। আৰু মানে তেওঁক দেউৰ লগত অহাজনে তেওঁক কামভাগ আগবঢ়াই গৈ আছে। সত্যনাৰায়ণ পূজালৈ চাহ লৈ আহিছে, চাহ দিবলৈ আনিছে সকলোকে। গাইজ এই দেউৰে কামভাগ আগবঢ়াই নি আছে, মানে সত্যনাৰায়ণ পূজাভাগ আগবঢ়াই নি আছে। আৰু লগতে যিজন আছে দেখিছে, তেওঁ হ'ল মানে তেওঁলোকে পূজাভাগ পাতিছে, ভাস্কৰ কলিতা। তাকে সেই চাই থাককচোন ভিডিঅ'লৈ সম্পূৰ্ণ, আগলৈ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। এইটো কি বনাই আছে এতিয়া? এই ঘোল বনাই আছে এতিয়া। সত্যনাৰায়ণ পূজাত ঘোল বনাই আছে এতিয়া। অঁ তাকে অঁ চব দেখুৱাই আছো। পূজা শেষ হোৱাৰ পিছৰ লগতে চবকে ঘোল দিয়া হ'ব। ঘোল বনাই আছে এতিয়া। ইয়াত দেখিছে নাই? এয়া দেখিছে? সীতা জখলা গাখীৰ দি দিছে। এই সত্যনাৰায়ণ পূজা এওঁলোকৰ ঘৰতে পতা হৈছে, ভাস্কৰ কলিতা, তেওঁলোকৰ ঘৰতে পতা হৈছে। অঁ ঘৰত বনোৱা নাটুমণি হয়। তেওঁলোকে আমাক মাতিছিলে, মা দেউতা মানে সকলো আহিছে, তাক মাতিছে। গাখীৰ জোকে জোকে হৈছে বোলে। সেইফালে এওঁলোক আহিছে, ওচৰৰে ভকতসকল সকলো। দেউৰে কামভাগ কৰিয়ে আছে, বেছি দেৰি নাই আৰু। আমাৰ দেউতা এই ওচৰৰ দেখিছে কি চুপাই আছে একেবাৰে।
ডেকা মানুহ বহি আছে দেখিছে এইফালে একেবাৰে গাড়ী যে নিৰ্মালি দি আছে এতিয়া সকলোকে দিব এইফালে দেউ বহি আছে এই গাড়ী নিৰ্মালি দিলে চাওকচোন দিয়া এতিয়া প্ৰসাদ দি আছে এতিয়া আৰু অলপ পিছতে ঘোল দিব আমি সকলোৱে খাম ইয়াক এটা ঘোল দি আছে চবকে সকলোকে ঘোল দি আছে গ'লেও সেইটো সেইটো ঘোল খাবি এতিয়া ন ঘোল আইতাই অকলে অকলে খাই আছে ফাইগুলিত ঘোল এইটো মজা লাগিছে খাই আছে হেল্ল' গাইজ ভিডিঅ'টো যে ইমানেই ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কোনোবা যদি নতুনকৈ মোৰ চেনেল আহিছে তেওঁলোকে মোৰ চেনেল যদি ছাবস্ক্ৰাইব কৰি দিয়ে আজিলৈ ইমানেই বাই বাই